এভৰিৱান, স্বাগতম জনাইছোঁ আমাৰ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো আমাৰ হঠাতে আৰম্ভ কৰিব লগা হ'ল চাইকেলৰ ওপৰৰ পৰা। মানে কথাটো কি, আজি আমাৰ মাজবাট কলেজৰ 6th ছেমিষ্টাৰৰ লাষ্ট দিন। তাৰ বাবে সকলোৱে বিদায় সভা এখন আয়োজন কৰিছে। তো ভাবিলোঁ কি চবকে দেখুৱা আমাৰ লগত আৰু এটা মেমৰি হিচাপে ভিডিঅ' এটা বনাই ৰাখোঁ। তো বলকচোন চাওঁ কি আছে, কি হয় কি নহয়। তো আমি এতিয়া আহি এয়া পালোঁ মহামণি মন্দিৰ। ইয়াৰ ভিডিঅ' বনাই যাম, তেতিয়া সকলোবোৰ ভালে ভালে দেখুৱাম। আৰু আমি আহি পালোঁ এতিয়া মাজবাট কলেজৰ ভিতৰলৈ। আমাৰ অসম মেনিয়া, এয়া আমাৰ এনজয়, আমাৰ जमुनाटी भैया एक बार हाई कर दो भैया। भाई एक बार हाई कर दो। और नितिन भैया एक बार हाई बोल दो। हाय बिट्टू भाई एक बार हाई बोल दो। बढ़िया। प्रांजल कत আছে আমাৰ? প্ৰাঞ্জলে বোলে বেলুন ফুলাই আছে। আমাৰ প্ৰাঞ্জল দাস আমাৰ এতিয়া বেলুন ফুলাই আছে। এইটো আমাৰ বেলুন চিৰিয়াছলি বেলুনটো ফুলাই আছে প্ৰাঞ্জলে। আমাৰ এতিয়া ফুলাই বহুত ডাঙৰ কৰিলে। হাই ফুলুংগা বাই ব্লগ। ৰুমা হাই কৈ দিয়া। হাই। এয়া আমাৰ গোটেইখিনি ডেক'ৰেশ্যন কমপ্লিট হৈ গ'ল। ইয়াতে আমাৰ ল'ৰা ছোৱালীখিনি আছে, ছাৰত আহিব পাৰিব, জৰিনা আছে। আমাৰ বিশেষ মানস মাস্কখন খুলি দিয়া, তেতিয়া চবে চিনি পাব। এতিয়া আমাৰ মানস আজি লাষ্ট দিন। এয়া যে আমাৰ প্ৰথম প্ৰগ্ৰাম আৰম্ভ হ'বলৈ গৈছে এটা সুন্দৰ গীতৰ সৈতে। গতিকে আমি গীতটো অনুভৱ কৰোঁ, কি গান গায়। আমাৰ মিটিং চেছ, এতিয়া আমি বাহিৰত ওলাই যাই আছোঁ। এইবিলাক দেখা পাইছে এনজয়মেণ্ট। চ' এইফালে দেখক উইনাৰ ছেকেণ্ড দিনা লাষ্ট দিন মিটিং চেছ বাহিৰ যাই আছোঁ বাহিৰত। এইফালে আমাৰ ল'ৰা খোৱাত ব্যস্ত আছে। যিমানে পানী খাই আছে। আমাৰ এতিয়া ফটো উঠা পৰম্পৰা চলি আছে। পৰম্পৰা কেনেকুৱা লাগিছে লাষ্ট দিন আজি? কেনেকুৱা লাগি আছে আজি লাষ্ট দিন? 3 বছৰ আছত কাৰা নহয়। কেনেকুৱা লাগিছে লাষ্ট দিন? কেনেকুৱা লাগছে? ইণ্ডিয়ান বয় ভালে লাগিছে। মাজবাট কলেজৰ আজি বিদায় সভাৰ প্ৰগ্ৰাম শেষ। গতিকে আমি চব এতিয়া ঘৰলৈ যাই আছোঁ। আমাৰ আজি বহুতে ভাল লাগিল। এবাৰ জীৱন বিজি উৎপাত। বাই বাই ভাই, লগ পাম ভাই। বাই बाय ब्रो। चलो बाय, निकलते हैं अभी। बाय बाय। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কি দেখাব পাৰিলোঁ গম নাপাওঁ, তথাপি প্ৰথম ভিডিঅ' হিচাপে